আজি বাজুগাঁও নং 1 এলপি স্কুল আমাৰ প্ৰাংগণত এইটো অনুষ্ঠিত কৰা হৈছে পিএইচই ডিপাৰ্টমেণ্টৰ পৰা আৰু পিএইচই ডিপাৰ্টমেণ্টক এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ গোটেইখিনি অৰ্গেনাইজ কৰিছে আৰু আমাৰ যিমানখিনি এতিয়া আমাৰ ইণ্টাৰনেশ্যনেল উইমেন্স ডে মই নিবিচাৰোঁ যে এইখিনি ক্ষেত্ৰতে অকল সীমাবদ্ধ হৈ থাকক। মই বিচাৰোঁ আৰু এতিয়া মই যোনটো এড্ৰেছ কৰিছিলোঁ মানুহখিনি লোকেল মানুহখিনি তেখেতসকলক এইটো কথাই কৈছোঁ যে আমাৰ এনেকুৱা অনুষ্ঠানতে যেন অকল সীমাবদ্ধ নাথাকে। তেখেতসকলে নিজৰ ঘৰত গৈ পেলাই যেন এইটো উপলব্ধি কৰিব পাৰে যে মই একচুৱেলি মানে সক্ষম হৈছোঁ নে নাই। উইমেন এম্পাৱাৰমেণ্টৰ কথা আমি বহুত ক্ষেত্ৰত মানে অনুষ্ঠানে প্ৰতিষ্ঠানে কৈ থকা হয়। তো সেইখিনি ক্ষেত্ৰত মই বিচাৰোঁ যে গোটেই যিমানখিনি আমাৰ উইমেন্স আছে আৰু আপোনালোকৰ থ্ৰু দিও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ আপোনালোকে কভাৰ কৰি আছে গোটেইখিনি অনুষ্ঠান আৰু আপোনালোকৰ জৰিয়তে এইটোৱে গোটেই ৱৰ্ল্ডৰ যিমানখিনি উইমেন্স আছে তেখেতসকলক এইটোৱে মেছেজটো দিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ভিতৰত থকা শক্তিটো ৰিয়েলাইজ কৰক আৰু আগবাঢ়ি যাওক আৰু এজনে এজনক সহায় কৰক সেইটোৱে বিচাৰিছোঁ আৰু সকলোকে ইণ্টাৰনেশ্যনেল উইমেন্স ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজিৰ দিনতো মানে বহুত মহিলাসকলে মানে ঘৰত বহি থাকি কাম কৰাটোৱে মানে সীমাবদ্ধ বুলি ভাবে, কি ক'ব আপুনি? হয়, সেইটো এটা কনচেপ্ট এটা প্ৰি কনচেপ্ট ন'শ্যন এটা আছিলে, কিন্তু এতিয়া মই সেইটোও নাভাবোঁ যে এতিয়া ঘৰত বহি পিনে থকাটো এতিয়া ঘৰখন এটা মানে যদি আমাৰ মেনেজ কৰোঁ আমি এতিয়া হাউচ ৱাইফৰ সলনি আমি হোম মেকাৰ বুলি কওঁ, সেইটো এটা বহুত ডাঙৰ কথা। তো সেইটোও মেনেজ কৰাটো এটা ডাঙৰ কথা যে ল'ৰা ছোৱালীখিনি সিহঁতে এতিয়া মোৰ মা হোম মেকাৰে হয়তো মই আজি যিমানখিনিলৈকে আগবাঢ়িছোঁ মা ঘৰত বহি পেলাই মোক আৰু দেউতাহঁতক যতন কৰিছে সেইটো কাৰণে ইমানখিনি আগবাঢ়িছে, সেইটো এটা ডাঙৰ কথা। কিন্তু সেইখিনিতে মই নিবিচাৰোঁ যে সীমাবদ্ধ থাকক, আগুৱাই ওলাই আহি পেলাই নিজৰ ইনকাম চ'ৰ্চ নাইবা যিকোনো এটা স্বাৱলম্বী হ'বৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি মই উপলব্ধি কৰাটো বিচাৰোঁ আৰু সেইটোৱে। दिनै बुहुमनां आइजो सान जानायखाय बे सानजों लोब्बा लाखिनानै दिनै जोङो बाजुगाव गामियाव जोंनि बाजुगाव भिलेज डेभेलपमेन्ट कमिटिनि बानजायनायावहाय आरो एसआरएलएम आरो जेजेएम जों जोङो लोगो लानानै दिनैनि बे आइजोफोरनि सान फालिनायखौ जोङो गाजा गोमजायै जोङो फालिदों। मानोना दिनै बुहुमाव गासैबो मानसिफ्रा एबा सुबुं माहारिफ्रा आइजोफोरखौ मान होनायजों लोगोसे बे सानखौ फालिनानै दिनै आइजोफोरखौ मान होनाय बेखौ मोनसे एक्सटेन्ड खालामनायखौ नुनो मोननाय जादों एबा फोरमायनायखौ नुनो मोननाय जादों। थिग बेबायदिनो जों दिनै बाजुगाव भिलेज डेभेलपमेन्ट कमिटिया जोङो गोबांथार कालारफुल प्रग्रामफोरजों लोगोसे जोङो दिनै बेवहाय गोबां आइजोफोरखौ लानानै जोङो हाबाफारि दिनैनि जे इन्टारनेशनेल वमेन्स डे जों बेखौ फालिदों आरो बे जोंनि हाबाफारियावहाय जोङो जाय आइजोफ्रा समाजाव गोबां बिहोमा होदों, गाव गावनि न'खरखौ नागारनानै समाजनि थाखाय खस्थ' खालामनानै बेबादि बिहोमा होदों, बेबादि आइजोफोरनो जोङो मान बान्था बावदों। बेजों लोगोसे जोङो गसाइगाव महकुमा खुंथायनि एसिस्टेन्ट कमिशनार मौसुमि नाथ एसिएस बिथांखौबो जों आलासि महरै हांख्रायदों। बेजों लोगोसे जेजेएमनि चिफ एक्जिकिउटिभ इन्जिनियार रुपेश्वर ब्रह्म सार बिथांखौबो जों हांख्रायदों। बेजों लोगोसे सोमखोर नार्जारि बिआरपि कसुगाव एलिमेन्टारि बर्डनि बिथांखौबो जोङो हांख्रायदों आरो बिथांमोननिफ्राय जोङो दिनै आइजो सानजों लोब्बा लाखिनानै जोङो गोबांथार आइजोफ्रा माबोरै समाजाव जौगानांगौ आरो आइजोफ्रा माबोरै न'खर दानांगौ, बेजों लोगोसे माबोरै जोङो बे गुवार बुहुमाव गाव गावनि फिसाफोरखौ गियान होलांनांगौ आरो समाज दानायाव बिहोमा होनांगौ, बेबायदि जों गोबां गियानखौ सोलोंनो मोनबाय। आरो बेजों लोगोसे बेल' नङा, जोंहा दानो बे समाव हाबाफारिया जोबनाय लोगो लोगो जोङो गामि फोसाबस्रांनाय जों हाबाफारिबो लादों। थ' जोङो दिनै बाजुगाव भिलेज डेभेलपमेन्ट आरो एसआरएलएम आरो जेजेएमनि बानजायनायाव जोङो जुथायै दिनै बे गामिखौ जोङो सिबस्रांजोबगोन आरो साब सिखोन लाखिनायनि हाबाफारिखौ जोङो समाजाव जोङो मावनानै दिन्थिगोन।